নমস্কাৰ, নৰ্থ ইষ্ট য়ংষ্টাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আগৰ ক্লাছত শিকিছোঁ ফ্ৰণ্ট আৰু পেৰাগ্ৰাফ। আজি আমি শিকিম ডিজাইন। প্ৰথমতে আমি ডিজাইন শিকিব লাগিলে ডিজাইনত ইয়াতে ক্লিক কৰিব লাগিব। ডিজাইনত ক্লিক কৰি ইয়াতে আছে ৱাটাৰমাৰ্ক, পেজ কালাৰ আৰু পেজ বৰ্ডাৰ। পেজত যদি আমি বৰ্ডাৰ দিব লাগে, প্ৰথমতে Ctrl+A কৰি কিনে আমি চিলেক্ট অল কৰি ল'ব লাগিব। তাৰপিছত আমি পেজ বৰ্ডাৰত ক্লিক কৰিলোঁ। ইয়াতে বৰ্ডাৰ্ছ বুলি লিখা আছে, বৰ্ডাৰ্ছত ক্লিক কৰি বক্স ল'লোঁ। ইয়াৰ পৰা বৰ্ডাৰৰ ইয়াতে ষ্টাইল আছে, ষ্টাইল ল'লোঁ। কালাৰ আছে, ইয়াৰ পৰা কালাৰ ল'লোঁ। ইয়াৰ পৰা ৱেইটটো লৈ ল'ম, ডাঙৰ সৰু যেনেকুৱা চাইজৰ লাগে। তাৰপিছত আমি অ'কে কৰিম। এতিয়া ইয়াতে বৰ্ডাৰ দিয়া গৈছে। এইটো কি বৰ্ডাৰ? এইটো হৈছে টেক্সট বৰ্ডাৰ। ইয়াতে পেজত বৰ্ডাৰ দিয়া নাই। বৰ্তমান আমি ক'ত দিছোঁ? টেক্সটত দিছোঁ। যদি পেজত লাগে তেতিয়া আমি পেজ বৰ্ডাৰত ইয়াতে পেজ বৰ্ডাৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিম। বক্স এটা ল'ম, বৰ্ডাৰৰ ইয়াৰ পৰা ষ্টাইল ল'ম, ইয়াৰ পৰা কালাৰ ল'ম, ইয়াৰ পৰা ৱেইটটো লৈ ল'ম। তাৰপিছত অ'কে কৰিম। এতিয়া চোৱা, এইটো হৈছে পেজ বৰ্ডাৰ আৰু এইটো হৈছে টেক্সট বৰ্ডাৰ। তাৰপিছত এতিয়া পেজ বৰ্ডাৰত আমি আৰ্ট দিব পাৰিম। ইয়াতে আৰ্ট আছে, আৰ্টত ক্লিক কৰিলোঁ। ইয়াতে বেলেগ বেলেগ আৰ্ট আছে, মাউচেৰে ক্লিক কৰি অ'কে কৰিলোঁ। এতিয়া আমাৰ এই পেজৰ যিটো বৰ্ডাৰ আছে, এই বৰ্ডাৰটো এনেকুৱাকৈ আৰ্ট দিয়া গৈছে। আৰ্ট কৰিছোঁ এনেকুৱাকৈ। তাৰপিছত শ্বেডিং কৰিব লাগিলে আকৌ Ctrl+A চিলেক্ট অল কৰি ল'ব লাগিব। ইয়াতে শ্বেডিং বুলি লিখা আছে, শ্বেডিঙত ক্লিক কৰিলোঁ। ইয়াৰ পৰা কালাৰ ল'লোঁ, অ'কে। আমি যিবিলাক লিখিছোঁ গোটেইখিনি শ্বেডিং হৈছে ইয়াতে। এনেকুৱাকৈ শ্বেডিং হৈছে। এইটো হৈছে পেজ বৰ্ডাৰ আৰু এইটো হৈছে টেক্সট বৰ্ডাৰ। আৰু ইয়াতে যিবিলাক কালাৰ হৈছে এইটো হৈছে শ্বেডিং। আমি টেক্সটবিলাক এনেকুৱাকৈ শ্বেডিং কৰিছোঁ। আগৰ নিচিনা কৰিব লাগিলে Ctrl+A চিলেক্ট অল। পেজ বৰ্ডাৰত ক্লিক কৰিব লাগিব। শ্বেডিঙত ক্লিক কৰি ফিল কালাৰ ইয়াতে নো কৰিব লাগিব। পেজ বৰ্ডাৰত ক্লিক কৰি আৰ্টত যাই কিনে আমি নাম, তাৰপিছত ছেটিংছত ইয়াতে নাম কৰিব লাগিব। বৰ্ডাৰ্ছত ক্লিক কৰি ইয়াতে নাম কৰিব লাগিব ছেটিংছ। কালাৰত ক্লিক কৰি অট'মেটিক, অ'কে। আগৰ নিচিনা হ'ব। এইটো হৈছে পেজ বৰ্ডাৰ, মানে বৰ্ডাৰ্ছ এণ্ড ছেডিং। নেক্সট আহিলোঁ আমি পেজ কালাৰ। পেজত যদি আমি কালাৰ দিব লাগে, পেজ কালাৰ দিব লাগিলে ইয়াতে চিলেক্ট নকৰিলেও হ'ব। ডাইৰেক্ট আমি পেজ কালাৰত ক্লিক কৰিলোঁ। ইয়াতে বেলেগ বেলেগ কালাৰ আছে, যেনেকুৱা কালাৰ লাগে এনেকুৱাকৈ ক্লিক কৰি কিনে আমি দিব পাৰিম। নালাগিলে নো কালাৰ। ইয়াতকৈ বেছি কালাৰ লাগিলে মোৰ কালাৰ্ছত ক্লিক কৰিলোঁ। মাউচেৰে ক্লিক কৰি অ'কে। ইয়াতে বেলেগ বেলেগ কালাৰ আছে, অ'কে কৰিলে হ'ল। নালাগিলে নো কালাৰ। তাৰপিছত আহিলোঁ ফিল ইফেক্টছ। ইয়াতে 1 কালাৰ আছে, 2 কালাৰ্ছ কৰিলোঁ। দুয়োটা কালাৰ বেলেগ বেলেগ কৰি দিলোঁ ইয়াৰ পৰা। এইটো এটা বেলেগ কালাৰ, এইটো এটা বেলেগ কালাৰ। তাৰপিছত ইয়াতে শ্বেডিং ষ্টাইল আছে। ইয়াতে শ্বেডিং ষ্টাইলবিলাক আমি যদি হৰাইজণ্টেল, ভাৰ্টিকেল, ডায়েগনেল আপ, ডায়েগনেল ডাউন, এই গোটেইবিলাক যদি আমি চেঞ্জ কৰোঁ, ইয়াতে শ্বেডিং ষ্টাইলবিলাক চেঞ্জ হ'ব। যিকোনো এটা শ্বেডিং ষ্টাইল ল'লোঁ, অ'কে কৰিলোঁ। ইয়াতে দুটা কালাৰ আছে, এনেকুৱাকৈ শ্বেডিং ষ্টাইলবিলাক আমি চেঞ্জ কৰিব পাৰিম। নালাগিলে আকৌ নো কালাৰ। তাৰপিছত আহিল টেক্সচাৰ। ইয়াতে ৰেডিমেড টেক্সচাৰ আছে, মাউচেৰে ক্লিক কৰিলোঁ, অ'কে কৰিলোঁ। বেলেগ বেলেগ টেক্সচাৰ দিব পাৰিম ইয়াৰ পৰা। মাউচেৰে ক্লিক কৰি অ'কে কৰিলোঁ। এইবিলাক হ'ল ৰেডিমেড টেক্সচাৰ। তাৰপিছত পেটাৰ্ণ আছে, ইয়াতে বেলেগ বেলেগ পেটাৰ্ণ আছে। পেটাৰ্ণৰ আমি কালাৰবিলাক চেঞ্জ কৰি দিব পাৰিম ইয়াৰ পৰা। ইয়াতো এইটো বেলেগ বেলেগ কালাৰ দিব পাৰিম এনেকুৱাকৈ। তাৰপিছত পেটাৰ্ণত ক্লিক কৰিলোঁ, অ'কে কৰিলোঁ।
এইটো হৈছে পেটাৰ্ণ, নালাগিলে নো কালাৰ। বেকগ্ৰাউণ্ডত যদি আমি পিকচাৰ দিব লাগে তেতিয়া আমি পেজ কালাৰত ক্লিক কৰিম, ফিল ইফেক্টছ, পিকচাৰত ক্লিক কৰি চিলেক্ট পিকচাৰত ক্লিক কৰিম, ৱৰ্ক অফলাইনত ক্লিক কৰি ইয়াতে য'ত আমাৰ পিকচাৰ আছে, আমাৰ আছে ইয়াতে ভলিউম, নিউ ভলিউম দি ইয়াতে ডাউনলোড পিকচাৰত ক্লিক কৰিলোঁ, ইয়াতে ডাউনলোড পিকচাৰ আছে এইবিলাক বেলেগ বেলেগ, তেনেকুৱা পিকচাৰ লাগে ইয়াৰ পৰা ক্লিক কৰি কিনে দিলেই হ'ল। যিকোনো এখন পিকচাৰ আমি ক্লিক কৰিছোঁ, ইনচাৰ্ট, অ'কে। এনেকুৱাকৈ আমি বেকগ্ৰাউণ্ডত পিকচাৰ দিব পাৰিম বেলেগ বেলেগ, যেনেকুৱা পিকচাৰ লাগে। চিলেক্ট পিকচাৰত ক্লিক কৰি অফলাইন পিকচাৰত ক্লিক কৰিলোঁ, ইনচাৰ্ট, অ'কে। নালাগিলে আকৌ পেজ কালাৰত যাই কিনে নো কালাৰ। বন্ধুসকল